কেপত সজোৱা হৈছে অসম বিধানসভাৰ চৌপাশ। বিধানসভাৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ। বিধানসভাত থাকিব ডিজিটেল লাইব্ৰেৰী OPDৰ ব্যৱস্থা। 12 জুলাইৰ পৰা 13 আগষ্টলৈ এমাহজোৰা কাৰ্যসূচীৰে চলিব পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশন। অধিৱেশনৰ পূৰ্বে অসম বিধানসভাৰ নতুন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ তৎপৰতাত গ্ৰহণ কৰা হৈছে কেইবাটাও বিশেষ পদক্ষেপ। বিধানসভাৰ চৌপাশ সজাই পৰাই তোলা হৈছে নানা ৰঙী ফুলেৰে। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য কৃষ্টি সাংস্কৃতিক আধাৰ হিচাপে লৈ অংকন কৰা হৈছে বিধানসভাৰ দেৱালসমূহ। বিধানসভাক মানে ভাল কৰাৰ কাৰণে যিবিলাক প্ৰয়োজন এইবিলাক মানে ঠিক কৰাৰ কাৰণে আৰু যিবিলাক আধুনিক মানে কিবা লাইনটোত আমি মিলাই লৈ যাব লাগিব। মানে দেশখন আজি আগবাঢ়ি গৈ আছে, পাৰ্লিমেণ্টাৰী ছিষ্টেম আগবাঢ়ি গৈ আছে, গতিকে আমাৰ বিধায়নী মানে ছিষ্টেমটোও মানে আমি সমানকৈ আগবাঢ়ি যাব লাগিব। গ্ৰীনাৰী আৰু বিউটিফিকেশ্যন জাগা ধুনীয়া হৈ থাকিব লাগিব, গ্ৰীণ হৈ থাকিব লাগিব। ইয়াৰ কাৰণে এইবাৰ উদ্যোগ লোৱা হৈছে যে বিধানসভা কমপ্লেক্সখন সদায় গ্ৰীণ আৰু ধুনীয়া হৈ থাকিব লাগে। কেৱল বাহ্যিক সৌন্দৰ্যই নহয়, বিধানসভাত বৌদ্ধিক সৌন্দৰ্য বৰ্ধনৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰিছে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। লগতে বিধানসভাত OPD স্থাপনৰ কথা উল্লেখ কৰিছে বিশ্বজিৎ দৈমাৰীয়ে। লাইব্ৰেৰী আমাৰ পঢ়াৰ পৰিৱেশ নাই, কিতাপ পত্ৰ লেটেং পেটেং হৈ আছে, গতিকে লাইব্ৰেৰীটো আমি ডিজিটেলাইজ কৰাৰ লগতে লাইব্ৰেৰীৰ কিতাপ পত্ৰবিলাক মানুহে আহি যাতে বহি পঢ়িব পাৰে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিবিলাকে PhD কৰি আছে, কিবা কৰি আছে, তেওঁলোকে যাতে ইয়াত আহি তথ্য পাতি ইয়াত মানে ল'ব পাৰে। ইয়াৰ কাৰণে এইবাৰ ব্যৱস্থা লোৱা হৈছে লাইব্ৰেৰীটো মানে ঠিক কৰাৰ কাৰণে, ডিজিটেলাইজ কৰাৰ কাৰণে। পুৰণা বিধানসভাত এটা OPD হস্পিটেল মানে এতিয়া কৰাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে আৰু আগষ্টৰ ভিতৰতে সেইটো আমি উদ্বোধন কৰিব খুজিছোঁ, য'ত ব্লাড টেষ্ট আৰু আপোনাৰ আল্ট্ৰাছাউণ্ডৰ ব্যৱস্থা থাকিব, য'ত ৰুটিন চেকআপটো মানে MLAৰ পৰিয়াল, আমাৰ বিষয়াসকল আৰু কৰ্মচাৰীসকল, তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ চিকিৎসা মানে কিবাটো নিম্নতম ইয়াতে মানে হৈ যাব। অসম বিধানসভাৰ সৰ্বাংগীন সৌন্দৰ্য বৃদ্ধিৰ বাবে ইয়াৰ উপৰিও অধ্যক্ষগৰাকীয়ে হাতত লৈছে কেতবোৰ বিশেষ পদক্ষেপ। আৰু তাৰ পূৰ্বে এতিয়া এনেদৰে সুসজ্জিত কৰি তোলা হৈছে অসম বিধানসভাৰ চৌহদ।